বৃদ্ধি করক আমার মাহেকিয়া করক বৃদ্ধি করক বৃদ্ধি করক ডিএর প্রদান করক প্রদান করক প্রদান করক ডিএর প্রদান করক প্রদান করক প্রদান করক জীবিকা সকলক বিনামূলীয়া স্বাস্থ্যৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক বিনামূলীয়া স্বাস্থ্যৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক मुसलपुराव गोदो अकम जीबिका कौकि एबा गुसुङै CRP आफादा मोनब्रै दाबिखौ लानानै गोख्रों सोमावसारदों। आसाम नाङैनो सा 4145 CRPफोरा गावसोरनि दाबिफोरखौ लानानै सोमावसारनाय हाबाफारिया सोलिगासिनो दङ। दिनै बाक्सा जिल्लानि सदर थावनि मुसलपुर मावफारि दिन्थिगिरिनि मावखुलि जिल्ला गामियारि जौगानि आखान मावख'आव बाक्सा जिल्ला जीबिका आफादनि बानजायनायाव मोन 8 ब्लकनि CRP बिथांमोनहा फारि बेसेन नाङै देहानि फाहामथाय TADA नि खाबु साफ्रोमबो CRP मावथि बिथांमोननो गंसे लेपटप आरो दानसेयाव 15,500 रां बेथन होनांगौ होननानै आसाम सरकारनि सेराव दाबि दैखांनानै खुद्रिसारनाय दिन्थिफुङो। लोगोसे बिथांमोननि दाबिखौ सरकारा गनायनानै लायाब्ला बिथांमोनहा जोबनो गैयै समसिम खामानि मावा होननानैबो बुंथियो। আমি জীবিকা সখী সন্থাৰ পৰা এটা মানে আমাৰ অল অসমতে চলি আছে, প্ৰত্যেক জিলাই মানে অনশন মানে কৰ্মবিৰতি চলি আছে। সেই গতিকে আজি আমি আমাৰ জীবিকা সখী সন্থাৰ ফালৰ পৰা আজি PDO অফিসত আহি আমি কৰ্মবিৰতি কৰি আছোঁ, ধৰ্ণা দি আছোঁ। তো আমাৰ 4টা দাবী আছে, যেনেকৈ আমাৰ 15,500 টকাটো চৰকাৰে আমাক ফিজ কৰি দিব লাগে, এইটো আমাৰ মানে একদম ন্যায্য দাবী হয়। তাৰপিছত TADAৰ ব্যৱস্থা কৰিব লাগে আৰু বিনামূলীয়া স্বাস্থ্য এইটো মানে সেৱাটো আমাক আগবঢ়াব লাগিব। বিনামূলীয়া স্বাস্থ্য সেৱা কিয় আগবঢ়াব লাগিব? যেতিয়া আমি ঘৰৰ পৰা 10টাৰ পৰা ওলাই কিনে আমি 5টালৈকে আমি ফিল্ডত আমি কাম কৰিব লগা হয়। যেতিয়া আমি ফিল্ডত কেতিয়া আমি পানীৰ পৰা পৰ্যন্ত আমি একো খাবই নোৱাৰোঁ। কেতিয়াবা এনেকুৱা অৱস্থাতে কিছুমান আমাৰ জীৱিকা সখী পেটৰ বেমাৰ কিবা বেমাৰ হয় আৰু ক'ভিডৰ টাইমত আমি ইমান যে কাম কৰিছোঁ, ক'ভিড টাইমত আমি ৰিস্ক লোৱা নাই, আমি বাহিৰ ফিল্ডত কাম কৰি আছোঁ। এনেকুৱা মাধ্যমতে আমাৰ জীৱিকা সখীয়ে প্ৰাণ হেৰুৱাব লগাও হৈছে। 2জনী 3জনী জীৱিকা সখী এনেকুৱা হৈছে। সেইকাৰণে চৰকাৰে আমাৰ যিটো দাবী, আমাৰ যিটো মানে বিনামূলীয়া চিকিৎসা এইটো আমাক দিবই লাগিব। এইটো আমি আগৰ পৰা দাবী কৰিছিলোঁ আৰু আমাক 5,000 দিছিলে আৰু পিছত গৈ 7,000 কৰি দিলে, কিন্তু 7,000ৰ কাম এতিয়ালৈকে আমি পোৱা নাই। তো আমাক অনেৰিয়াম চিষ্টেমত দি আছে। আমি 3,000, 1,500, 2,000 আমি কাম কৰিব নোৱাৰোঁ। এইটো কিয়? আমাৰ তেলৰ খৰচ হয়। তেলৰ খৰচ হ'লে আমাৰ 100 টকা হ'লে 30 দিনত আমাৰ 3,000 টকা যায়। আমি পে'মেণ্ট পাম কেতিয়াবা 2,000, 1500 আমাৰ ঘৰখন নচলে। সেইকাৰণে চৰকাৰে আমাক চাব লাগিব। আমি তেওঁলোকে কোৱা মতে আমি কাম কৰি আছোঁ। আমি ঘৰত বহি থকা নাই, আমি ফিল্ডত ঘূৰি আছোঁ। ব্লকৰ পৰা আমাৰ BPM ছাৰ, ব্লক কোঅৰ্ডিনেটৰসকলে যিবিলাক আমাক কাম দি আছে, আমি কাম কৰি আছোঁ। তেওঁলোকৰ মানে কামবিলাক আমি নকৰাকৈ ঘৰত বহি থকা নাই। আৰু আমি যিটো লেপটপৰ আমি দাবী কৰিছোঁ, লেপটপৰ দাবী কি আমি সদায় মানে মোবাইলত আমি কাম কৰিব লগা হয়। সেইকাৰণে আমি বহুতো অসুবিধা পাইছোঁ মোবাইলৰ কাম কৰাৰ কাৰণে। এই অসুবিধাৰ মানে পূৰ্ণ কৰিবৰ কাৰণে চৰকাৰৰ পৰা আমি লেপটপৰ দাবীটো আমি কৰিছোঁ। আৰু আমাৰ আগতে সকলোৱে মানে জীৱিকা সখীসকলে কৈছে মানে 15,500 টকা আমাক ফিজ কৰি দিবই লাগিব। সেইকাৰণে চৰকাৰৰ ওচৰত আমি দাবী কৰিছোঁ জীৱিকা সখী ফালৰ পৰা। নমস্কাৰ। আমাৰ মানে এনে অল অসমত মানে 4,145জন জীৱিকা সখী আমাৰ মানে ষ্টাৰ্ট লেভেলত। তো আমি এতিয়া আজি আহিছোঁ, আমি 8টা ব্লকৰ পৰা আহিছোঁ। মানে বাস্কা ডিষ্ট্ৰিক্টৰ 8টা ব্লক আছে। আমি 8টা ব্লকৰ পৰা মোটামুটি 250 আমি টোটেল মানে জীৱিকা সখীয়াত মানে আগভাগ লৈছোঁ আজি যিটো কৰ্মবিৰতিত। আমাৰ নমস্কাৰ, মই বৰমা ব্লকৰ জীৱিকা সখী হওঁ। আমি আজি 12 চনৰ পৰাই আমি যিটো জীৱিকা সখী হিচাপে আমাক নিযুক্তি দিছে, কিন্তু পাৰদৰ্শী আমাৰ বহুত কম। আমাৰ ঘৰখন চলিব নোৱাৰে। গতিকে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ যে আমাৰ পাৰদৰ্শীবিলাক বঢ়াই দিব লাগে। আমাৰ কষ্টৰ বিনিময়খিনি যাতে আমাৰ ঘৰখনো অলপমান টনকিয়াল হৈ উঠিব কৰিব পাৰোঁ। ঠিক তেনেধৰণে আমি দাবী কৰিছোঁ যে আমাৰ 4টাই দাবী কৰিছোঁ আমি। আমাৰ মাহিলী পাৰদৰ্শীকটো আমাক 15,500কৈ দিব লাগে আৰু আমাক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগে আৰু পঞ্চায়ত অনুযায়ী আমাক একোটাকৈ লেপটপ দিব লাগে। আমি সেইখিনি দাবী কৰিছোঁ। সেইখিনি যাতে চৰকাৰে আমাৰ এই জীৱিকা সখীসকলৰ দুখ বেদনা বুজি পেলাই যদি আমাক এইখিনি আমাক সহায় কৰে, দাবীখিনি মানি লয়, সেইটো কাৰণে আমি আজি আমাৰ ফালৰ পৰা
আমি চৰকাৰৰ আমাৰ এতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে যদি আমাৰ এই দুখৰ কষ্টখিনি যদি বুজি লয়, আমাক যদি অলপমান মাননিখিনি বঢ়াই দিয়ে বা আমি দাবী কৰাখিনি যদি আমাক দিয়ে, আমি নথৈ আনন্দিত হ'ম। আৰু আমি যিহেতু গাঁৱৰ মহিলাসকলক আমি সবলীকৰণ কৰিব আমাক ইমানখিনি আমাক হেঁচা দিছে, গোটেই পঞ্চায়তৰ কামখিনি আমাৰ ওপৰতে দিয়ে। আমাক মোবাইলত অনলাইন কৰিব দিয়ে, অনলাইন মোবাইলেদিতো নহয়, সেইকাৰণে আমি লেপটপটো দাবী কৰিছোঁ, আমি আৰু কৰিম, আমাক সেইখিনি যাতে দিয়ে আমি আমাৰ ফালৰ পৰা চৰকাৰক আমি দাবী কৰিছোঁ। আমাক যদি চৰকাৰে যদি মানি নলয়, আগন্তুক আমি অনিৰ্দিষ্ট কাললৈকে আমি ধৰ্মঘট কৰিম বুলি বা কৰ্মবিৰতি কৰিম বুলি আমাৰ মনস্থ কৰিছোঁ আমি। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।